ছাত্ৰ ছাত্ৰীসকল আজি তোমালোক শিকাম প্ৰিপজিশ্যন যিবিলাক ৱৰ্ড নাউন বা প্ৰনাউনৰ আগত বহি সেন্টেন্স আন এটা শব্দৰ লগত সম্বন্ধ দেখুৱাই তাকে প্ৰিপজিশ্যন বোলে যেনে উই গো টু স্কুল স্কুলটো আমাৰ কি হয় এটা প্ৰনাউন হয় প্ৰনাউনৰ আগত আমাৰ টু প্ৰিপজিশ্যন বহিছে আমাৰ প্ৰিপজিশ্যন বহুকেইটা আছে তাৰে কেইবাটামান ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন যেনেকৈ ইউজ অফ ইনটো ক'ত বুজায় বছৰ মাহ ৰাজ্য দেশ ডাঙৰ চহৰ বা ঠাই ভিতৰত থকা অৰ্থত আৰু চৌদিশে আগুৰি থকা অৰ্থত ইন ব্যৱহাৰ হয় উদাহৰণস্বৰূপে চি ৱাজ বৰ্ণ ইন 2009টো এটা হৈছে বছৰ এটা চন হয় তাৰ আগত সদায় ইন ব্যৱহাৰ হয় তাৰপিছত উই লিভ ইন ইণ্ডিয়া এতিয়া চোৱা ইণ্ডিয়া এখন দেশৰ নামৰ জগত ইন হয় আৰু বাকীকেইটা চাই লোৱা তোমালোকে ইয়াৰ পিছত ইউজ অফ অন ক'ত ব্যৱহাৰ হয় তাৰিখ বাৰ কোনো সমতলৰ ওপৰত থকা ভৰিৰে খোজকঢ়া অৰ্থত শৰীৰৰ অংগৰ নামৰ আগত যান্ত্ৰিক সঁজুলি নামৰ আগত অন ব্যৱহাৰ হয় এক্সাম্পল আই উইল কাম অন ছানডে এটা বাৰ হয় বাৰৰ আগত অন প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে সেনেকৈ 10 জুলাই আগত অন ব্যৱহাৰ হৈছে বাকীকেইটা চাই ল'বা ইউজ অফ এট ক'ত ব্যৱহাৰ হয় সৰু ঠাইৰ নাম গাঁও নিৰ্দিষ্ট সময় আহাৰ গ্ৰহণ কৰা সময় কোনো নিৰ্দিষ্ট ঠাই ঘৰ দোকান মন্দিৰ আদিৰ আমাৰ আগত এট ব্যৱহাৰ হয় যেনে চি লিভ এট জামুগুৰি ঘাট এখন সৰু ঠাইৰ নাম সেইকাৰণে তাৰ আগত এট যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা থেংক ইউ ফৰ ৱাচিং আৰু বাকী অন্য ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা